নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আপুনি অথবা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই মেঘালয়স্থিত USTMত এডমিশ্যন লৈছিল নেকি? যদি এডমিশ্যন লৈছিল তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বন্ধুসকল, আপোনালোকে চাব পাৰে The Chief Minister directed the legal department to explore ways to prevent USTM pass-outs from being considered for government jobs in Assam, citing concerns about the validity of their certificates from a different state. Sarma also discouraged Assamese students from studying at USTM, urging them to opt for free education in Assam instead of paying to study at the Meghalaya-based university. আৰু সেইমতে বন্ধুসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে USTMৰ পৰা পাছ আউট কেণ্ডিডেটসকলে যাতে অসম চৰকাৰৰ অধীনৰ চাকৰিবিলাকত এপ্লাই কৰিব নোৱাৰে, তাৰ বাবে লিগেল ৱেজ এক্সপ্ল'ৰ কৰিবলৈ লিগেল ডিপাৰ্টমেণ্টক অৰ্ডাৰ কৰিছে। আৰু বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই USTMৰ চাৰ্টিফিকেটৰ ভেলিডিটিক লৈও প্ৰশ্ন উত্থাপন কৰিছে। আৰু বন্ধুসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ছাত্ৰ ছাত্ৰীসকলক USTMৰ পৰিৱৰ্তে অসমত ফ্ৰী এডমিশ্যন ল'বলৈ পৰামৰ্শ দিয়ে। আৰু সেয়েহে বন্ধুসকল, USTMৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক সময়ছোৱাত অসম চৰকাৰৰ অধীনস্থ চাকৰিবিলাকত এপ্লাই কৰাৰ সম্ভাৱনাটো ক্ষীণ হৈ পৰিছে। আৰু সেয়েহে বন্ধুসকল, কোনোবাই যদি অসম চৰকাৰৰ অধীনত চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে USTMৰ পৰা আঁতৰি থকাটো ভাল বুলি বহুতে ক'ব বিচাৰে। We hope this video was informative. Thanks for watching the video.